পশ্চিম কাৰ্বি আংলঙৰ খেৰণীৰ কাণ্ডক লৈ ফুলনিত বিশাল প্ৰতিবাদী সমদল 15 ফেব্ৰুৱাৰীত পশ্চিম কাৰ্বি আংলঙৰ খেৰণীত সংঘটিত হোৱা এক অপ্ৰীতিকৰ ঘটনাক লৈ আজিও উত্তাল হৈ আছে পাহাৰীয়া জিলাখন। শনিবাৰে দুপৰীয়া ফুলনিত একাধিক সংগঠনে বাহিৰ কৰে এক প্ৰতিবাদী বিশাল ৰেলী। কাৰ্বি আংলঙত বিহাৰীৰ দপদপনি নচলিব, বিহাৰী গৌৱে কাৰ্বি আংলঙত ইনাৰ লাইন প্ৰৱৰ্তন কৰক আদি শ্লোগান দি সমগ্ৰ ফুলনিৰ আকাশ বতাহ উত্তাল কৰি তোলে। দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰি খেৰণীৰ সংৰক্ষিত চৰকাৰী ভূমিসমূহ বেদখলমুক্ত কৰিবলৈ প্ৰতিবাদী জনতাই চৰকাৰক দাবী জনায়। উল্লেখ্য, খেৰণীৰ সংৰক্ষিত ভূমিসমূহ বেদখলমুক্ত কৰাক লৈ 15 ফেব্ৰুৱাৰীত কেইবাটাও কাৰ্বি জাতীয় সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত একাংশ দুৰ্বৃত্তই প্ৰতিবাদকাৰীক আক্ৰমণ কৰাক লৈ পাহাৰীয়া জিলাখন উত্তাল হৈ পৰিছিল। শনিবাৰেও জিলাখনত গধুৰ যান বাহন, দোকান বজাৰসমূহ বন্ধ হৈ থকাৰ পৰিলক্ষিত হয়। আৰু গোটেইখিনি আমি কাৰ্বি ইউথছকেইটা এই প্ৰতিবাদত কাৰণটো এইটো হ'ল যে এই 15 তাৰিখ সন্ধিয়া টাইমত এৰাউণ্ড 5:30 বাজি এই আমাৰ কাৰ্বি ছাত্ৰ সন্থাকেইটা দমকা মুকাম বিজাৰ লেনৰ বসবাস কৰাকেইটা মানে এইটো চৰকাৰী ইয়াত ইলেকশ্যন কৰিব লাগে বুলি সেইটো ধাৰণা থাকোঁতে শেষ হোৱাৰ সময়ত ঘৰখিনি আমাৰ ঘৰ ডিফু আহোঁতে মানে আমাৰ কাৰ্বি ছাত্ৰ সন্থাৰ গাড়ীটো সিহঁতে এটেক কৰি ল'লে। সিহঁতে মানে আমি ক'ব পাৰোঁ যে তাতেতো বিহাৰী লোকে আছে, গতিকে বিহাৰী লোকে যে আমাৰ কাৰ্বি ছাত্ৰ সন্থাৰ কাৰণে গম পাই বুলি আমাৰ গাড়ী ফ্লেগত ধোৱা আছে, কিন্তু সিহঁতে আমাক এটেক কৰিছে। সেই বিষয়লৈ এটেক কৰাৰ পাছত যে আমাৰ 11জনৰ বহুতখিনি মাৰ খোৱা হ'ল, গাড়ী চাৰি এইটো চব ভাঙাই দিলে, আপোনালোকে চব গম পাইছে। গতিকে এই বিষয়ে আমি আজি আন্দোলন কৰিবলগীয়া হৈ গ'ল যে আমি এটা উদ্দেশ্য আন্দোলন কৰিছে যে আমাক জাষ্টিছ লাগিব, যে আমাক ন্যায় লাগিব, যে যোনটো এটা কালপ্ৰিট আছে সিহঁতক সোনকালে মতে ধৰিখিনি যোনটো আমাৰ আইন আছে সিহঁতে ল' এণ্ড অৰ্ডাৰ মতে সিহঁতক কিবা কৰিব লাগে, সিহঁতক ল' এণ্ড অৰ্ডাৰ মতে তাৰপাছত একশ্যন ল'ব লাগিব। তাৰপাছত তাতে আমি যোৱাকালিৰ পৰা গম পোৱালৈকে অনলি 17জনৰহে এৰেষ্ট কৰিব পাইছে বুলি আমি শুনি পাইছোঁ, কিন্তু ইয়াত লগত আমাৰ 200জনৰ মানুহ আছে বুলি কৈছে। তাতে আমাৰ KSA য'ত তাত মাৰ খোৱাকেইটা সিহঁতে নিজে কৈছে যে ষ্টেটমেণ্ট যোৱাকালি দিছে মোৰ দেন তাত 200জন মানে বিহাৰীৰকেইটা সিহঁতক এটেক কৰিছে বোলে। তেনেহ'লে বহুতখিনি এতিয়া বাকী আছে ধৰিবলৈ কাৰণে। গতিকে আমি ল' এণ্ড অৰ্ডাৰ আৰু যিমানখিনি ইয়াত কিবা কাউন্সিলৰ অথৰিটিকেইটা আছে আমি দাবিছোঁ যে সিহঁতক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। আৰু এটা হ'ল যে আমাৰ যোনটো বিজিআৰ লেনৰ ব্যৱসায় কৰা আছে সিহঁতক অতি সোনকালে দি ইলেকশ্যন কৰিব লাগে। অকল ইয়াত বুলি নহয়, আমি অকল ফেলাংপি বুলি নহয়, যে যিমানখিনি কাৰ্বি আংলঙৰ বিজিআৰ মাটি আছে তাত সোনকালে যে আমাৰ কাৰ্বি আংলং থমাছ কাউন্সিলহঁতে এইবিলাক পদক্ষেপ ল'ব লাগিব, যে ইলেকশ্যন কৰিব লাগিব। যে আমাৰ দাবী যদি যোৱাকালি কাউন্সিলকেইটা আমাক কাউন্সিল ৰিপ্ৰেজেণ্টেটিভকেইটা আহিছে যে তাত ফেলাংপি যে 20 তাৰিখে আমি এই বিষয়ে আলোচনা কৰিম বুলি কৈছিলে, কিন্তু আমি 20 তাৰিখৰ পৰা যদি আমাৰ ডিমাণ্ড মতে নহয় তেনেহ'লে আমি আকৌ আগবাঢ়ি যাম। আন্দোলনটো আমাৰ যিমানখিনি কাৰ্বি ৰাইজ আছে যে আমি হাজাৰ হৈ আমি এইটো আন্দোলন কৰিম, যাতে যেন যে আমাৰ যোনটো ডিমাণ্ড আছে এইটো ফুলফিলটো হ'ব লাগে। ন্যায় নাপালে আপোনালোকে আন্দোলন কৰি যাব, কৰি থাকিম আৰু গোটেইকেইজনক এৰেষ্ট নকৰালৈকে আপোনালোকে শান্ত নহয়। ঠিক আছে। চাজি ৰেলি আমি চেণ্টাৰৰ পৰা আহিছোঁ, চেণ্টাৰ বজাৰৰ পৰা এতিয়া আমি দগমকালৈকে যাম। বৰ্তমান আমাৰ ইয়াত ফুলনিটো পাৰ হৈছে, গতিকে আমি দগমকা আছে, দগমকা আমাৰ মানুহ তাতো ৰখি আছে, তাত আমি একেলগে তাত ধাৰণা থাকিম। তাৰপাছত আমি আকৌ रिटर्न खिरोनी में रहते उसने कहा है कि
कार्बी पीपल और कार्बी पीपल ने वो वहाँ पे वो हिंदू लोग को भगा रहे हैं, ऐसा नहीं है। विद कार्बी पीपल ऑल्सो सेलिब्रेट हिंदू फेस्टिवल लाइक सरस्वती पूजा एंड दुर्गा पूजा ऑल्सो। सो ये लड़ाई में बीच में मत लाओ, ये रिलीजन का लड़ाई है, ये रिलीजन का लड़ाई नहीं है। शुरुआत वो वहाँ खिरोनी में वो बिहारी लोग ने शुरुआत किया है, इसलिए हम लोग चुप नहीं बैठूंगा जब तक हम लोगों का दिमाग नहीं पूरी किया है। धर्म का कोई मतलब नहीं है, मतलब नहीं है यहाँ।